ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি যাম লাচিত ঘাট মানে মাছখোৱা লাচিত ঘাটত আৰু তাতে আছে আজি লাচিত বুৰঞ্জী লিখা তৰোৱাল নামৰ এখন নাটক আৰু সেইখন চাবলৈ যাম কাৰণ নাটকখন এখন বৰ চাব লগা নাটক কাৰণ তাত জীৱন্ত হাতী ঘোঁৰা ব্যৱহাৰ কৰি নাটকখন কৰা হ'ব লগতে ব্ৰহ্মপুত্ৰ নৈত নাও ব্যৱহাৰ কৰা হ'ব বুলি মানিছোঁ এতিয়া আমি নাটকখন চাবলৈ যাব ওলাইছোঁ সেই পালো লাচিত ঘাট আৰু লাচিতৰ এই প্ৰতিমূৰ্তি চাব পাৰি কিমান ধুনীয়া দেখা হৈছে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব যাতে কৰি আঁচনিৰ ৰূপায়ণৰ সঠিক মূল্যাংকন কৰিব পাৰে পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত বহুত চিট কেপাচিটি ইয়াতে দিয়া হৈছে বহুত লোক বহিব পাৰে এয়া হৈছে লাচিত ঘাটৰ পৰিৱেশ এটা নিৰ্দিষ্ট ঘৰত একত্ৰিত মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিনিধিয়ে এক প্ৰশ্নাৱলীৰ উত্তৰ দিব লাগিব যাৰ হিতাধিকাৰী আৰু আঁচনিবোৰৰ পুনৰীক্ষণৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এটা এপৰ জৰিয়তে উপলব্ধ কৰা হ'ব যাৰ সভা অনুষ্ঠিত হ'ব সংশ্লিষ্ট আত্মসহায়ক গোটে তাত ফিল্ড টেষ্টিং কিটৰ সহায়ত পানীৰ গুণাগুণৰো পৰীক্ষা কৰিব তাৰ পিছত ঘৰুৱা টেপ সংযোজনৰ জিঅ'টেগ কৰিব আত্মসহায়ক গোটৰ সদস্যসকলে সামৰি লোৱা পৰিয়ালৰ সংখ্যা অনুসৰি তেওঁলোকক পূৰ্ব নিৰ্ধাৰিত পাৰিশ্ৰমিক প্ৰদান কৰা হ'ব উক্ত পদক্ষেপসমূহৰ জৰিয়তে জল জীৱন মিছনৰ সম্পূৰ্ণ এয়া আমি প্ৰথম চিটটো লৈ ল'লোঁ বহিবৰ কাৰণে কিন্তু এতিয়া নাটক আৰম্ভ হোৱা নাই এয়া মোৰ লগৰ ল'ৰা সিহঁতৰ লগতে আহিছোঁ চাব মা দেউতা আছে আৰু বিৰাট পৰিৱেশ আছে আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰো আহিব হেনো আৰু চাব পাৰে একদম জনসমুদ্ৰৰ মাজত আছোঁ আমি বৰ্তমান লাইটকেইটা জ্বলাই দিছে এয়া আৰু শুনিছোঁ ইয়াতে হিমন্ত বিশ্ব শৰ্মা ছাৰো আহি আছে গতিকে তেখেত অহালৈকে অপেক্ষা কৰা হৈছে ইয়াতে সেইকাৰণে আমি ৰখি থাকিব লগা হ'ল আৰু সেয়া চাওক ড্ৰোন শ্বটত এইটো দেখাই থকা হৈছে এয়া ওপৰৰ পৰিৱেশটো গোটেই পৰিৱেশখিনি ইয়াতে দেখুওৱা হৈছে কেনেকুৱা হৈছে জনসমুদ্ৰ আচলতে শুনামতে 10,000 চিট কেপাচিটি থকা বুলি শুনিছোঁ আৰু সেইপিনে ৰেডি হৈ আছে এয়া নাটকখন আৰম্ভ হোৱাৰ কিছু সময় আগৰ মুহূৰ্ত আৰু মানে হিমন্ত বিশ্ব শৰ্মা ছাৰ আহি গৈছে তিনি সময়তে এতিয়া শ্ব' দেখুওৱা হৈছে এনেকৈ লাচিতৰ প্ৰতিমূৰ্তিত লাইটিং কৰি লাইট শ্ব' কৰি বৰ সুন্দৰ দেখা হৈছে চাব পাৰে ইয়াত তাতে মই লাইটটো সুন্দৰ লাগে আৰু যিহেতুকে ব্ৰহ্মপুত্ৰ পাৰত আছে সেইবাবে আৰু বেছি ভাল লাগিছে আৰু শীতল মই ভাবিছিলোঁ শীতল বতাহ আহিলে কিন্তু ইয়াৰ পৰা বতাহ অহা নাই কিয় জানো লাইটৰ বাবে নদীৰ বৰ ঠাণ্ডা বতাহ আহিব বৰ ভাল দেখা হৈছে তেনেহ'লে এতিয়া আপোনালোকে উপভোগ কৰকচোন লাইট দৃশ্য কেনেকুৱা লাগে Lasit, তুমি লাসিত
আমি ইয়াৰ পৰা ভালকৈ নেদেখিলেও কিছুমান লোকে তাতে চাকি লৈ লৈ ঘূৰি আছে। আমাৰ সকলোবোৰ মানুহে থিয় দিছে যে সেইবাবে আমি ভালকৈ দেখা পোৱা নাই। কোনো বহাও নাই চাব পাৰে চাকি লৈ লৈ। মই চিয়াৰৰ ওপৰত উঠি লৈছোঁ। ইয়াত বাৰে বৰণীয়া নৃত্য বুলিয়ে ক'ব লাগিব। সকলো মানুহ উঠি লৈছে। দেখা পোৱাৰ কাৰণে বিৰাট দিগদাৰ হৈছে, সেইবাবে আমিও চিয়াৰত উঠি লৈছোঁ। আহি আছে ইপিনৰ পৰা হাতী, জীৱন্ত হাতী আহি আছে। এয়া চাব পাৰে, এয়া জীৱন্ত হাতী। এইখন এখন বৰ বেলেগ অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা নাটক এখন কৰা হৈছে। তেজপুৰ ৰেপাৰ্টৰীৰ তৰফৰ পৰা এটা হাতী আহি আছে, আপোনালোকে চাব পাৰে, জীৱন্ত হাতী। আৰু এইপিনৰ পৰা চাউলুং চুকাফা আছে। এয়া চাউলুং চুকাফা আৰু এয়া হাতী। বৰ ডাঙৰ হাতীটো। সকলোৱে চিয়াৰত উঠি লৈছে। নাটকখন ঠিকে আছিলে, কিন্তু সকলো মানুহবিলাক উঠি লৈছে যিহেতুকে চাবলৈ বৰ দিগদাৰ হৈ পৰিছে। স্বৰ্গদেউ প্ৰতাপ সিংহৰ জয়, জয় স্বৰ্গদেউ প্ৰতাপ সিংহৰ জয়, জয় স্বৰ্গদেউ প্ৰতাপ সিংহৰ জয়। সকলোৱে আসন গ্ৰহণ কৰক। সকলোকে মোৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিলোঁ। আঘোণ আমনি নাপাব জানো? বাৰু লাচিত, স্বৰ্গদেউৰ জয় হওক। দীৰ্ঘজীৱী লাচিত, পিছে তোমাৰ আমনি লাগিছে চাগে? নাই স্বৰ্গদেউ, নাই লগা। বাৰু তুমি গৈ বুৰণি চৰাৰ পৰা এপাক ফুৰি আনা। তাতেই সুমথিৰা আৰু নানান ফল মূল আছে, খাই ল'বা। স্বৰ্গদেউৰ আদেশ শিৰোধাৰ্য। কোমল বয়সতে আহোম শাসন ব্যৱস্থাৰ সকলো কথাই আয়ত্ত কৰিলে এই বালকে। স্বৰ্গদেউ দায়দোষ মৰিখন কৰিব, একো নাজানে সি, অবোধ বালক। মই ৰাজঘৰলৈ যেতিয়া আহোঁ
লাচিতকো লগতে আহিব লাগে মোৰ লগ নেৰে তাতে আকৌ সি কয় মোক দেখোন স্বৰ্গদেৱে আকৌ আহিবা বুলি কৈছে সৎ শিক্ষা সৎ সংগৰ প্ৰতি আছে তাৰ প্ৰবল হেঁপাহ চকুত অযুত সপোন বুকুত অদম্য হাত এই আহোমৰ ভৱিষ্যত প্ৰজন্ম তোমাক দোলা কাষৰীয়া বৰুৱাৰ লগত পঠাই দিম তেওঁ তোমাক আজি ৰাজঘৰৰ বিভিন্ন ঠাই দেখুৱাব তুমি মন ভৰি চাই ল'ব পাৰিবা দৌৰি দোলা কাষৰীয়া বৰুৱাক মাতি অনা হওক পিছে তুমি কিহত যাবা বাবা কিমান ডাঙৰ ঘোঁৰা বল বল আগুৱাই বল চিকুৰি বল 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 আগুৱাই বল এয়া সৰু লাচিতে ঘোঁৰা চলাইছে এই শিশুৰ আছে অদম্য স্পৃহা দুৰন্ত গতি এবাৰ লাচিত হয়তো এইটো ডাঙৰ হয় লাচিত আহিছে পুনৰ এয়া লাচিত লাচিত হয়নে হয়তো এয়া লাচিতে হয় নাটকখন অস্থিৰ পৰিৱেশ বিৰাজ কৰিলে তাৰপিছত যেনিবা 1648 খ্ৰীষ্টাব্দত খহুৱা গোসাঁই অৰ্থাৎ স্বৰ্গদেউ চুকাম্ফা মানে জয়ধ্বজ সিংহ ৰাজপাটত বহাই পৰা পৰিৱেশ সুস্থিৰ হ'ল সুস্থিৰ হ'ল মানে আপুনি লৈ থকা ভাৱ কেতিয়াও হ'ব নোৱাৰে কিন্তু আই ৰমণীক পালেহে মিৰ্জুমৰাই অসম এৰি যাব অন্যথা খেদি খেদি ৰজাক আক্ৰমণ কৰিব বুলি ভাবুকি দিছে এইখন সোণৰ অসম চাৰখাৰ কৰি দিব বুলি ধমক দিছে এয়া মোগল সৈন্যবাহিনী মিৰ্জুমলা সেয়া আছিলে আহোমৰ সৈন্যবাহিনী মোগল সৈন্যবাহিনী জয় ঔৰংজেবৰ জয় জয় নবাব মিৰ্জুমলাৰ জয় যোৱা সাজু হোৱা স্বৰ্গদেউ ৰাজকালিনত মোগলৰ পতাকা উৰুৱাই দিয়াগৈ শিশুদেউ জানক বুজক মোগলৰ শক্তি কিমান নবাব গড়গাঁৱৰ ৰাজকালী ইতিমধ্যে আমাৰ দখলত আহোমৰ উপস্য দেৱতাৰ মন্দিৰৰ কলচীও উৰুৱাই দিলো আৰু কিবা আদেশ আছে নবাব আছে দলেখা আছে মৃত ৰজা আৰু দা ডাঙৰীয়াসকলৰ কবৰস্থান মানে মৈদামবোৰ খান্দি সোণ ৰূপ অলংকাৰবোৰ বাদশ্বাহলৈ আমি নিব লাগিব আহোমৰ সম্পত্তিৰে দিল্লীৰ মছনদ সজাম বাচ্চা খুশি হ'ব বহুত খুশি হ'ব তাতকৈ যাতে খুশি হ'ব ৰজাৰ জীয়েকক পালে বাদশ্বাহৰ বেটালৈ ৰজাৰ জীয়েকক নিব পাৰিলে দিল্লীৰ দৰবাৰ ৰমক জমক হ'ব অসমৰ ৰমণীক দিল্লীৰ দৰবাৰলৈ নিম মোগলৰ হাৰেম মণি
কৰিম যোৱা সন্ধি পত্ৰত স্বাক্ষৰ কৰিবলৈ ৰজাক খবৰ পঠিওৱা নবাবৰ নিৰ্দেশ মতে সন্ধি পত্ৰ পঠোৱা হৈছে এই সন্ধিৰ প্ৰথম আৰু প্ৰধান চৰ্ত ৰজাৰ জীয়েক সোনকালে সন্ধি কৰিব লাগে আপোনাৰ শৰীৰ ভাল নহয় জগা যুদ্ধ কৰি আহোমে আমাৰ সৈন্যৰ বহুত ক্ষতি কৰিছে বংগদেশত আকাল আমাৰ ৰসদ পাতিৰো অভাৱ হৈছে মন্ত্ৰী বুঢ়াগোহাঁই সন্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে এই প্ৰস্তাৱলৈকে অপেক্ষা কৰি আছিলো সন্ধি এয়া মোগল সৈন্য বাহিনীয়ে নিব আহিছে ৰমণী গাভৰুক নিবলৈ আহিছে মোগল সৈন্য টিপামৰ ঘিলাজাৰী ঘাটত হোৱা চুক্তি মতে আমাৰ পাবলগীয়াখিনি দিয়াৰ ব্যৱস্থা কৰা হওক চৰ্ত অনুসৰি সকলোবোৰ সমৰ্পণৰ দিহা কৰা হৈছে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত মোৰ একমাত্ৰ কন্যা ৰমণী গাভৰু আৰু ভতিজীকো দিল্লীৰ অন্দৰ মহললৈ বুলি দিলো আৰু দিবলৈ মোৰ একোৱেই নাই ধন্য অসমৰ ৰজা ধন্য অসমৰ মন্ত্ৰী বচন ৰাখি পেচকচ সোধালে আমি এতিয়া সসৈন্যে পঠিয়াই যাওঁ তুমি ৰাজ্য ভোগ কৰি আনন্দে থাকা রজাই বুকুতে এদিন সেদিন এদিন সেদিন জনি সোয়ারি লাগে এদিন সেদিন জনি সোয়ারি লাগে এদিন সেদিন মোৰ সম্বন্ধত ভাই সিয়েই হ'ব বৰ অসমৰ ভাগ্য নিয়ন্তা স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ পিছত এয়া চক্ৰধ্বজ সিংহ ৰজা হৈছে চুক্তিয়ে আমাৰ মান সন্মানত আঘাত আনিছে এই হেৰুৱা সন্মান উভতাই আনিব লাগিব স্বাধীন অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি নতুন প্ৰজন্মক সুৰক্ষিত কৰিব লাগিব যুদ্ধ কেৱল গড়গাঁৱতেই নহয় ৰাজ্যৰ চাৰিওফালে এক খদন্দম পৰিৱেশ কমাৰে হিলৈ তৈয়াৰ কৰিছে চাউল সমনীয়াই ৰচদ পাতি যোগাৰ ধৰিছে নাও খলিয়াই নাও সাজিছে বেছ ভাল কথা ঘোঁৰা বৰুৱাৰ তত্ত্বাৱধানত সাধাৰণ পাইকক ঘোঁৰাত উঠি যুদ্ধ কৰাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে বুঢ়াগোহাঁই
বৰগোহাঁই বৰবৰা আপোনালোকে ভাগি যোৱা কোট বুৰুজ আৰু গড় প্ৰাঞ্চীৰ মেৰামতিৰ ব্যৱস্থা কৰক জগৰীয়া খাৰঘৰীয়া খাৰ বাৰুদ তৈয়াৰৰ বাবে সকলো দিহা কৰাৰ আদেশ দিয়ক প্ৰজা পাই কোনোৱে যাতে বহি নাথাকে সকলোৱে নিজ নিজ কামত যাতে নিয়োজিত হয় তাৰ বাবে ডাঙৰীয়া বিষয়া বৰ্গক কৰ্তব্য ভগাই দিয়াৰ ব্যৱস্থা কৰক হিলৈদাৰী বাৰুৱতী ভৰালী বৰুৱা সকলোৱে নিজ নিজ দায়িত্ব পালন কৰিছেনে নাই তাৰো তদাৰক কৰিব লাচিত বৰফুকন লাচিত এয়া আঙুৰ লতা লাচিতৰ পত্নী যুদ্ধ মানে যে দেশৰ অজস্ৰ সুঠাম ডেকাক হেৰুৱাৰ দিন তথাপিও যুদ্ধৰ বতৰা পালে সকলোবোৰ আনন্দত আত্মহাৰা হয় কিন্তু কিহৰ এই আনন্দ যুদ্ধ জিৰাৰ নে আপোনজনক হেৰুৱাৰ সেইবোৰ একো নাজানো অসমীয়াৰ ৰমণীয়ে যুদ্ধৰ বতৰা পালে কাঢ়ি পাই ডাঙৰীয়াৰ দৰে সমানেই ব্যস্ত হৈ পৰে যুদ্ধৰ প্ৰস্তুতিৰ বাবে নিশাটোৰ ভিতৰতে যুদ্ধলৈ ওলোৱা স্বামীক প্ৰস্তুত কৰি দিয়ে সুৰক্ষা কৱচ লাচিতক সুৰক্ষা কৱচ দিছে তেখেতৰ পত্নীয়ে স্বৰ্গদেউৰ আদেশ পালে এই কথা লাচিতক জনাব পৰা যায় স্বৰ্গদেউৰ সিদ্ধান্তক সকলোৰে শ্ৰেষ্ঠ পূজনীয় স্বৰ্গদেউক অপমান কৰিছে মই ইয়াক কেতিয়াও ক্ষমা নকৰো কিন্তু তুমি জানানে তোমাৰ এই ব্যৱহাৰৰ বাবে তুমি প্ৰাণ হেৰুৱাব পাৰা জাতিৰ স্বাভিমান স্বৰ্গদেউৰ আগবঢ়োৱা হৈছে সোণৰ হেংদাং হাতত তুলি লওক জয় স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ জয় দেহত শেষটো বাতেজ থকালৈকে মোগলসকলৰ এইটো শিবিৰ আৰু ইয়াতে গান বাজনা হৈ আছে মোগলসকলৰ শিবিৰত ভিডিঅ'টো কিছু সময় দীঘল হ'ব কিন্তু
নাটকখন যিহেতুকে আমি চাইছোঁ কেনেকুৱানো লাগে নাটকখন এয়া ক'বলৈ ভিডিঅ'টো বনাইছোঁ বৰ সুন্দৰ নাটক এনেকৈ অলপমান ডেন্স হ'ব নাচ আহোম সৈন্য বাহিনী দুইফালৰ পৰা আক্ৰমণ ৰেডি হৈছে সব বৰবাদ আমাৰ বন্দুক কামানৰ নদীৰ ভিতৰত কোনোবাই পানী ভৰাই থৈ গৈছে এতিয়া হিলৈ বৰটোপে কাম নকৰা হৈছে কি কৰা যায় পানী বন্দুক কামানত পানী নাই নাই নহ'ব সাজু হোৱা হাতত তৰৱাল লৈ আক্ৰমণ কৰিবলৈ খেদি যোৱা যাকে য'তে যেনেকৈ পোৱা আক্ৰমণ কৰা তোমালোক এতিয়া আমাৰ হাতত বন্দী কি এয়া অন্যায় যুদ্ধৰ নিয়ম নহয় আনৰ দেশত আক্ৰমণ কৰাটো কি ন্যায় আনৰ দেশৰ ধন সোণ লুটি নিয়া জীয়ৰী বোৱাৰীক জোৰ জুলুমকৈ বিয়া পতা অত্যাচাৰ কৰা ন্যায় যুদ্ধ হয়নে মোগলে আমাক ন্যায় শিকাব নালাগে কি চাই আছ লৈ যা ইহঁত দুটাক স্বৰ্গদেউ ঈশ্বৰে ইহঁতৰ বিচাৰ কৰিব কাইলৈ পুৱা গড়গাঁৱলৈ লৈ যাবি বন্দী কৰ এয়া আৰম্ভণি ইয়াৰ পিছত হয়তো ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব মোগল বাদশাহে এই বতৰা পোৱাৰ পিছত হয়তো তীব্ৰ আক্ৰমণ চলাব অসমত গতিকে এতিয়াৰে পৰা যুদ্ধৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিব লাগিব গুৱাহাটী চাৰিওফালে গড় প্ৰাঞ্চী সাজি সুৰক্ষিত কৰি তুলিব লাগিব কাৰণ ভৱিষ্যত যুদ্ধৰ প্ৰাণ কেন্দ্ৰ হ'ব চোৰাংচোৱাই খবৰ দিছে বাদশাহৰ এটা বৃহৎ সৈন্য বাহিনীৰ দলে পুনৰ অসম অভিমুখে ৰাওনা হৈছে ইফালে আপোনাৰ শৰীৰ বৰ ভাল নহয় আপোনাক অলপ বিশ্ৰামৰ প্ৰয়োজন আপোনাৰ শৰীৰ ভাঙি পৰিলে সমঞ্চে মনোবল ভাঙি পৰিব অসমীয়া সেনা সেয়েহে যুদ্ধৰ ভয়াৱহ পৰিস্থিতিয়ে আছে আমাৰ দলৰ আগতে অলপ বিশ্ৰাম কৰক বৰপকৰ নহয় এতিয়া বিশ্ৰামৰ সময় নহয় পৰ্বতৰ গাত পৰ্বতৰ নামনিত আৰু ভৈয়ামৰ বিভিন্ন স্থানত জিৰণি পতাৰ নিৰ্দেশ দিয়া হৈছে ইফালে নৈৰ পাৰত আৰু পানীৰ মাজতো গড় বন্ধাৰ কাম চলি আছে দক্ষিণে পাণ্ডুৰ পৰা অসুৰৰ আলিলৈকে আৰু উত্তৰে শৰাইঘাটৰ পৰা গৰুৱালৈকে ঠায়ে ঠায়ে যুদ্ধৰ আহিলা পাতি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে গতিকে এতিয়া দিনে নিশাই কাম কৰি এই সকলোবোৰ সাজু কৰি তুলিব লাগিব গুৱাহাটীৰ উত্তৰ পাৰে গড় সজাৰ কাম চলি আছে আজি নিশাটোৰ ভিতৰতে এই কাম গড় বন্ধাই আছে ইয়াত গড় বন্ধাই আছে
বৰ ভাগৰ লাগিছে চকু দুটা টানি ধৰিছে ৰাতিটো বৰ কণ্টিক জিৰাই লোৱাই ভাল হ'ব আৰু নোৱাৰি মোৰেতো নিশা কাম কৰি এতিয়া শৰীৰটো একেবাৰে অৱস হৈ পৰিছে ঠিকেই কৈছা এতিয়া জিৰণিৰ প্ৰয়োজন বোলা বোলা কাম সামৰা অলপ জিৰণি লৈ কি কোৱা ইমান স্পৰ্ধা ইমান সাহস সতৰো আহি সীমা পাবহি হ'ল কাৰো সাৰ সুৰ নাই শুই আছে মাথো নিজৰ ভাগৰ জোৰাই মুমাই মুমাই বৰফুকন ডাঙৰীয়া কাম কিয় হোৱা নাই দিনে নিশাই কাম কৰি ভাগৰত খন্তেক জিৰণি লওঁ বোলোতেই আটাইৰে টোপনি আহিল সেনাপতি মহোদয় কি কৰি ভাগৰ লাগিছে দেশৰ কামতকৈ তহঁতৰ ভাগৰহে ডাঙৰ হ'ল এজনৰ ভুলৰ বাবে মোৰ দেশক শত্ৰুৰ হাতত পদানত হ'ব দিব নোৱাৰো তোৰে ভুল অক্ষমনীয় অপৰাধ শাস্তি একমাত্ৰ মৃত্যুদণ্ড সেনাপতি মহোদয় তোৰ দৰে নিষ্কৰ্ম মোমাই জীয়াই থাকিব নোৱাৰে সেনাপতি মহোদয় ক্ষমা কৰক মোক ক্ষমা কৰি দিয়ক মোক ৰক্ষা কৰক সেনাপতি মহোদয় মোক ৰক্ষা কৰক বৰফুকন ডাঙৰীয়া দেশতকৈ মোমাই ডাঙৰ নহয় একোটা মানুহ একোটা হাতী আৰু এক হাতী হয় বুলিহে আগ পিছ গুণি চাওঁ
ডাঙৰ ডাঙৰ যুদ্ধত ইমান মানুহৰ হানি হোৱা নাছিল ঘোঁৰা কোঁৱৰে আহি ইমান সৰু যুদ্ধ এখনতে 10,000 ৰণুমাক মৃত্যু মুখলৈ লৈ গ'ল বৰফুকন 10,000 অসমীয়া ৰণুমাই আত্মত্যাগেৰে ৰামনি কৰি থৈ যোৱা আলাবৈৰ মাটিৰ শপত লৈ মনটোক বান্ধিবলৈ চেষ্টা কৰক আপোনাৰ গুৰু দায়িত্ব আছে স্বৰ্গদেৱলৈ বুলি পত্ৰ এখন লিখিছোঁ ভালেই হ'ল আপুনি আহি ব্ৰহ্মপুত্ৰ মানে অৰিজিনেল যুদ্ধ মানে অৰিজিনেল নাওৰ লগত শত্ৰু আহিছে সাজু হোৱা হাত বাঢ়া ভয় নাখাব যুদ্ধৰ নাও মেলি দিয়া কেলেই যুঁজলৈ যাবলৈ ওলাইছে বঙালৰ লগত যুদ্ধ কৰিবলৈ স্বৰ্গদেৱে সকলো সৈন্যৰ দলক মোৰ অধীনত দিছে দায়িত্ব দিছে মাতৃভূমি ৰক্ষা এতিয়া ৰণক্ষেত্ৰ এৰি ল'ৰা তিৰোতাৰ ওচৰলৈ কাপুৰুষৰ দৰে উভতি যাম নেকি তাতকৈ মোক শত্ৰুৱে ধৰি নিয়ক আপোনালোকে স্বৰ্গদেৱক জনাওকগৈ মই নেযাওঁ মোগলৰ সৈতে এঘৰি যুঁজিম মোৰ সমাধিৰ কাৰণে সৌচিলাৰ পৰ্বতত 4 কঢ়া মাটি লৈ থৈছো তাতেই মোৰ মৈদাম সাজিব বৰফুকন ডাঙৰীয়া আপোনাৰ নৰিয়া দেহাৰ বাবেহে জিৰণিৰ প্ৰস্তাৱ দিছিলোঁ আপোনাৰ নিৰ্দেশত আমি যুদ্ধ চলাই যাম দেহত শেষ বিন্দু তেজ থকালৈকে শত্ৰুৰ বিৰুদ্ধে যুঁজি যাম তেন্তে খন্তেক পলম কৰাৰ কোনো প্ৰয়োজন নাই আগবাঢ়ক তহঁতে কি চাই আছ মোক গাঁৱত তুলি নিদিয় কেলে হে মোৰ অসমীয়া বীৰ সেনানীসকল কি চাই আছ আগুৱাই নাহ কেলে কৰিলে দেশ মৰিলে স্বৰ্গ তৰিলে দেশ মৰিলে স্বৰ্গ সভাপতি মহোদয় এবাৰ চাওক হাজাৰ হাজাৰ অসমীয়া সেনা আগুৱাই আহিছে যুঁজিব সিহঁতে যুঁজিব আজি কোনেও ৰুধিব নোৱাৰে অসমীয়াৰ দুৰ্বাৰ গতি জয় অসম মাতৃৰ জয় জয় অসম মাতৃৰ জয় জয় অসম মাতৃৰ জয় হে মোৰ বীৰ অসমীয়া সেনানী আগবাঢ়া থমকি নৰবা স্বাধীন অসমক মোগলৰ অধীন হ'বলৈ নিদিম যেতিয়াই বিদেশী বঙালে আমাৰ ভূখণ্ডত প্ৰভুত্ব চলাব বিচাৰিব তেতিয়াই সিহঁতক হেংদাঙেৰে কচু কটা দিম মোগলৰ তেজেৰে আজি লুইতৰ বুকুৰ আঙুলি হ'ব পলাব লাগিব সিহঁত এফালৰ পৰা খেদি যাম
দেশত ঔৰংজেব বাহিনীৰ অত্যাচাৰ সহ্য কৰা নহ'ব। সিহঁতে আৰু মোৰ ভাগিনী নামসিঙৰ দৰে অসমীয়া গাভৰুক মোগলৰ হাৰেমলৈ নিব নোৱাৰিব। স্বৰ্গদেউক অপমানসূচক পত্ৰ দিয়াৰ আৰু সাহস নহ'ব সিহঁতৰ। এইবাৰেই হ'ব শেষ ৰং। যি ৰণত পৰি সিহঁতে বুজিব সাম্ৰাজ্যবাদী মোগলক পৰাস্ত কৰিব পৰা জাতি এই পৃথিৱীৰ যদি আছে সেয়াই অসমীয়া জাতি। আগবাঢ়া, বঙলক জীয়াই জীয়াই উভতিব নিদিব। কচুক কটা দিম আজি সিহঁতক। জয় অসম মাতৃ জয়। দুৰ্নিবাৰ গতিৰে হেংদাং ঘূৰিছে লাচিতৰ। ৰক্ত পিপাসু হেংদাং খনেৰে মাথো কচু কটা দি কাটি গৈছে আক্ৰমণকাৰী। শৰীৰৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে শিৰ মোগল সেনাৰ। মোগলৰ তেজেৰে ৰঙা হৈ পৰা লুইতৰ পানীৰে চৰণ ধুৱাইছে হাই কামাখ্যাৰ। লাচিত বৰফুকনে পবিত্ৰ কৰিছে আজি অসম মাতৃ। আপোনাৰ কপে জ্বৰ, শৰীৰ যথেষ্ট দুৰ্বল, আপুনি বিশ্ৰাম কৰাৰ প্ৰয়োজন। বলক বলক বৰসেনাপতি, শিবিৰলৈ বলক। নাই, দেশমাতৃৰ হকে প্ৰাণ উৎসৰ্গ